হ্যান্ডমেড মিক্স পাটৰ যোৰা এমব্ৰইডাৰী ৱৰ্কবোৰ চাব খুবেই ধুনীয়া ফিনিচিংবোৰ চাব এটা এটা ফুলৰ গোটেই চাদৰখনতে হেভি ৱৰ্ক হ'ব এমব্ৰইডাৰী ফিনিচিংবোৰ বহুত বেছি ধুনীয়া এইখন মেখেলাখন আঁঠুৰলৈকে এনেকুৱাকৈ মেখেলাখনত ৱৰ্ক থাকিব ব্লাউজ পিচটো তেনেকুৱাকৈ ডাঙৰকৈ এটা ফুল থাকিব মেখেলাখনত এনেকুৱা ডাঙৰ ডাঙৰকৈ তিনিটা ফুল থাকিব পিয়ৰলি হ্যান্ডমেড এমব্ৰইডাৰী যোৰা মিক্স পাটৰ হ্যান্ডমেড মিক্স পাটৰ উকা যোৰাত এমব্ৰইডাৰী ৱৰ্ক দিয়া হৈছে চাওক ৱৰ্কবোৰ খুব ধুনীয়া মই জুম কৰি কৰি দেখাইছোঁ এটা এটা ফুলৰ ফিনিচিংবোৰ চাব এনেকুৱাকৈ ছাইডত চাদৰখনৰ এনেকুৱা বুটা থাকিব মাজে মাজে আকৌ এনেকুৱাকৈ এপাহ এপাহ বুটা থাকিব মেখেলাখনত এনেকুৱাকৈ থাকিব এইটো ব্লাউজ পিচ খুবেই ধুনীয়া হয় পিন্ধি ৰেডি কৰি পিন্ধিলেহে ভাল লাগিব হ্যান্ডমেড মিক্স পাটৰ যোৰাত ওৱান নিডল হ্যান্ড এমব্ৰইডাৰী ৱৰ্ক কাম কৰা হৈছে ৱৰ্ক আছে চাওক গোটেই চাদৰখনতে এনেকুৱাকৈ ছাইডত হেভি ৱৰ্ক থাকিব ডিজাইনটো চাব খুবেই ধুনীয়া একদম ইউনিক ডিজাইন হয় এনেকুৱাকৈ থাকিব মেখেলাখনতো এনেকুৱাকৈ থাকিব চব মেখেলাখনতে এনেকুৱাকৈ থাকিব এইটো ব্লাউজ পিচটো ব্লাউজৰ স্লিভছটো তেনেকুৱাকৈ এটা ফুল এপাহ ফুল থাকিব হ্যান্ডমেড মিক্স পাটৰ যোৰা এতিয়া এমব্ৰইডাৰী ৱৰ্ক দিয়া হৈছে একদম পাটৰ দৰে হয় কোৱালিটি হ্যান্ডমেড মিক্স পাটৰ যোৰাবোৰ আৰু ইয়াতে হ্যান্ড এমব্ৰইডাৰী ৱৰ্ক দিয়া হৈছে এখন মেখেলাখন চব হেভি এনেকুৱাকৈ ৱৰ্ক থাকিব আৰু গোটেই চাদৰখনৰ বৰ্ডাৰত এনেকুৱা হেভি ৱৰ্ক থাকিব মাজে মাজে এনেকুৱাকৈ ডাঙৰ ডাঙৰ বুটা লগত মিনা টাইপৰ এনেকুৱাকৈ ৱৰ্ক দিয়া হৈছে চাব বিৰাট ধুনীয়া বহুতেই ধুনীয়া ৰিয়েলত বেছি ধুনীয়া হয় যোৰা কাপোৰ যোৰা মিক্স পাটৰ হ্যান্ডমেড যোৰা হয় এমব্ৰইডাৰী ৱৰ্ক চাব বিৰাট ধুনীয়া ভিডিঅ'ত একচুৱেলি এই যোৰৰ কালাৰটো অলপ ডিফাৰেণ্ট আহে কালাৰটো গোল্ডেন য়েল্লো টাইপ হ'ব চাব খুব ধুনীয়া গোটেই চাদৰৰ বৰ্ডাৰটোত এনেকুৱাকৈ লতা ডিজাইনত বহুত বেছি ধুনীয়া ৱৰ্ক হয় চাওক এমব্ৰইডাৰী ৱৰ্কবোৰ এনেকুৱাকৈ থাকিব এইটো একজেক্ট মাজে মাজে একজেক্ট কালাৰটো আহে এখন মেখেলা এইটো ব্লাউজ পিচ মিক্স পাটৰ হ্যান্ডমেড কালাৰটো বিৰাট ধুনীয়া ইয়াতে চাব এমব্ৰইডাৰী ৱৰ্ক আছে এয়া আঁচলটো তেনেকুৱাকৈ থাকিব গ্ৰীণ আৰু য়েল্লো বুটা গোটেই চাদৰখনৰ ছাইডত এনেকুৱাকৈ থাকিব মাজে মাজে এনেকুৱাকৈ ফুলৰ কলি এনেকুৱা য়েল্লো কালাৰত থাকিব এখন মেখেলা ব্লাউজ পিছত এনেকুৱাকৈ এপাহ ফুল দিয়া থাকিব খুবেই ধুনীয়া হয় কালাৰটো চাওক হ্যান্ড এমব্ৰইডাৰী যোৰা কালাৰটো গ্ৰীণ কালাৰ লাইট গ্ৰীণ কালাৰ হ'ব ইয়াতে অৰেঞ্জ আৰু এনেকুৱা হোৱাইটত ৱৰ্ক থাকিব গোটেই কাপোৰযোৰ এইটো একজেক্ট কালাৰটো হয় গোটেই কাপোৰযোৰতে এনেকুৱাকৈ ৱৰ্ক থাকিব এখন মেখেলা ব্লাউজ পিচটো স্লিভছত এনেকুৱাকৈ দুটাকৈ ফুল থাকিব কালাৰটো বহুত বেছি মৰম লগা হয় হ্যান্ডমেড এমব্ৰইডাৰী ৱৰ্ক যোৰা হয় চাব এমব্ৰইডাৰী ৱৰ্কবোৰ বহুত বেছি ধুনীয়া পিংকত হ'ব হেভি ৱৰ্ক দিয়া হৈছে গোটেই চাদৰখনৰ বৰ্ডাৰত এনেকুৱাকৈ হেভি ৱৰ্ক আছে চাব আৰু চাদৰখনৰ মাজত এনেকুৱাকৈ সৰু সৰুকৈ ফুলৰ কলি দিয়া হৈছে এইখন মেখেলাখন
এনেকুৱাকৈ থাকিব ব্লাউজৰ স্লিভছটোত এনেকুৱাকৈ ৱৰ্ক থাকিব দুপাশকৈ পিয়ৰলি হেণ্ডমেড মিক্স পাটৰ এমব্ৰইডাৰী যোৰা ৰয়েল ব্লু হ'ব এমব্ৰইডাৰী ৱৰ্কবোৰ চাবহি গুণা ৱৰ্ক আৰু ৰাণী পিংকত দিয়া থাকিব ৱৰ্কবোৰ গোটেই চাদৰখনতে এনেকৈ ছাইডত লতা ডিজাইনত এনেকুৱাকৈ থাকিব মাজত এইটো সৰু সৰুকৈ এপাহ ফুল থাকিব এখন মেখেলা ব্লাউজ পিছত এনেকুৱা স্লিভছটোত ৱৰ্ক থাকিব